আমি জুবিনৰ লগত চিতাৰৰ শ্বুটিঙতো আছোঁ। আমি জুবিনৰ লগত চিতাৰৰ শ্বুটিঙতো আছোঁ। আমি দেখা পাইছোঁ মানে বহুত ভিডিঅ' জুবিনদাৰ সৰু সৰু ক্লিপ কিছুমান দেখিছোঁ, দেখুৱাইছে। তিনিও শ্বুটিঙত আছে আৰু সেই শ্বুটিঙত যেতিয়া তোমালোকে দেখিছোঁ চিনেমাখনত নহয়, মই কাঞ্চনজংঘাতো আছোঁ, মিছন চাইনাতো আছোঁ। দাদা মৰিলো তাতো দেখিছোঁ। চিকাৰ চিনেমাখনত আৰু ক'ব নালাগে, সেইখনত একদম বহুত লাকি আৰু মই ভাল লাগিছে। এইটো আমাৰ নিজৰ বাগানীয়া চিনেমা আৰু আহি আছে অতি সোনকালে। এতিয়া লণ্ডনত কাম চলি আছে, আহিলে আৰু আমাৰ এতিয়া সেই শ্বুটিং লণ্ডনতে নাই অসমত? বৰ্তমানটো মই লণ্ডনটোৱে গম পাম, বাকীটো আৰু ল'বলৈ আছে গান কেইটা আছে? গানটো বৰ্তমান এটা অকল হৈ গৈছে, তোমাৰ ডিব্ৰুগড় খন বাগান বুলি কয়, তাতে গৈছে মৰাণত। কেনেকুৱা লাগিছে মানে চিকাৰৰ শ্বুটিঙত এক্সপিৰিয়েঞ্চ কাম কৰি আৰু কেনেকুৱা লাগিছে? কাম ক'ব নালাগে, আমি সকলোৱে জানো যে চবেই অলপ অকণমান হ'লেও বিচাৰি থাকে, জুবিনদাৰ লগত অকণমান যদি থিয় হ'বলৈও পাওঁ, ক'বলৈও যদি পাওঁ হ'লে চবৰে মনটো এনে বিচাৰি থাকে। মোৰ কাৰণে আৰু ক'বলৈ ভাষা নাই আৰু মই এটা কি ক'ম, সেইটো একচুৱেলি জুবিনদাৰ লগত এখন চিনেমাত যে আছোঁ যে আৰু মানে বহুত ভাগ্য লাগিব। বহুতে চেষ্টা কৰি কিনে পৰা নাই, বহুত ডাঙৰ ডাঙৰ অনুৰাগী আছে বা বহুত আমাতকৈ ভাল ভাল মানুহ আছে, কিন্তু সিহঁতে চান্স পোৱা নাই। সিহঁতে প্ৰথম আকৌ মোৰ চিনাকি মানুহ অকল 3জনেই আছিলে ঘৰৰ পৰা যেতিয়া মই গুৱাহাটীত আহিছোঁ। প্ৰথম হৈ গ'ল মোৰ মুনিম বৰুৱা, ৰাজেশ ভূঞা, জুবিন দা। প্ৰথম মই মুনিম বৰুৱাৰ লগতে আছিলোঁ। মই ৰামজনী চিনেমাখনত তেতিয়াহে মই গুৱাহাটীত আহিছোঁ। জুবিনদাৰ লগত কেনেকৈ তোমাৰ চিনাকি? মই প্ৰথম আছিলোঁ মুনিম বৰুৱাৰ ঘৰত আছিলোঁ। মই মুনিম বৰুৱাৰ ঘৰত মানে দদৌ বুলি কওঁ, যোনটো আমি দদৌ আইতা দদৌ বুলি কওঁ। মই দদৌৰ লগত থাকোঁতে মোৰ দাদাৰ লগত কথা পাতি দাদাৰ লগত আছিলোঁ। ৰামজনী চিনেমাখন এতিয়া গুৱাহাটীত আহিছোঁ। তাৰপিছত মই চিনাকি মানুহ 3জনেই মানে ৰাজেশ ভূঞা, মুনিম বৰুৱা, জুবিন দা। ভাল মানুহে পাইছে। তাৰপিছতে মই বাকী আহিয়ে তুমি বহুতে চিনি পাওঁ, মোৰ প্ৰিয় মানুহ 3জনেই। ভাল মানুহে পাইছা, এনেকুৱা আহিয়ে লগ পাইছে, ভাল লাগিছে। মানে ইমান সৰু বছৰ হ'ল জুবিনদাৰ লগতো মই এতিয়া 12 বছৰ হৈ গ'ল। 12 বছৰ বহুত আগৰ কথা, তোমাৰ ভাল কথা। আৰু জুবিনদাৰ লগত থকাটোতো আৰু ক'বই নালাগে আৰু চবেই থাকিবও নোৱাৰে জুবিনদাৰ লগত, মন যায় চাইড কাটি যায়। চব মন যায় কৰিলে নহয়, মোৰো মন যায় কেতিয়াবা যে জুবিনদাৰ লগত কিবা এটা কৰিম, অলপ চান্স পালে ক'বা, আছোঁ আমি সকলোৱে এনে নহয়, কৰিব মন যায় ক'বা যদি কিবা এটা এনেকুৱা চান্স এটা বস্তু মানে যদি পাবলৈ হ'লে মানে অলপ টাইম লাগে, সেইটো সফল হয়েই মানে। টাইম দিম, যিমান টাইম লাগে নিজৰ কামটো বাদ দিম। নহয়, নিজৰ কামটো প্ৰথম, তাৰপিছতহে আনৰ কাম। নহয় মানে ব্ৰেক কৰি দিম, ৰখাই দিম কাম। প্ৰথম নিজৰ কামটো, প্ৰথম নিজৰ মা দেউতা ন, তাৰপিছতে জুবিন দা। তুমি অকল জুবিন দাক ভাল পালেতো নহ'ব ন, তোমাৰ মানুহক দেখাই ভাল অকল মানুহ দেখুৱাই ভাল পালে নহ'ব। মই বেলেগৰ নিচিনা টেটু নবনাওঁ আকৌ। জুবিন দা ইয়াত থাকিব লাগে সদায়। তোমাক দূৰৰ পৰা জুবিন দা নিজে দেখা পালে সেইটোৱে লাগে। আমি ওচৰত গৈ এনেই হুলস্থুল কৰি কিবা লাভ আছে? একো লাভ নাই। ভাল পোৱাটো সদায় ইয়াত থাকিব লাগে। দূৰত থকা মানুহজনে ভাল পোৱা বুলি কয়। ওচৰত গৈ এনেই আৰু ভৰি দি শুই দি এনেকৈ কৰি এইকেইটা লাভ নাই। ফটো উঠি একো লাভ নাই। এই কিছুমান যে দেখা পাওঁ যে দীঘলকৈ শুই যায়, নিজৰ মা দেউতাক কোনোবা দিন সেৱা কৰি পাইছেনে? মই কিন্তু প্ৰথম মা দেউতা ন, তাৰপিছতে জুবিন দা, হয় নে? আমি মা দেউতাৰ কাৰণে আজি জুবিন দাক দেখিছোঁ বা তোমাক সেইটো সঁচা কথা। প্ৰথম মা দেউতা, তুমি যদি ঘৰত যদি পূজা নকৰি মন্দিৰত গৈ এনেই ঘণ্টিটো বজাই থাকিলে নহ'ব। মাটো ঘৰ হ'ব, আমাৰ ঘৰটো মন্দিৰ ন। সেইটোৱে মা দেউতাক সদায় ভালকৈ সন্মান দিব লাগে। মা দেউতাক সেৱা কৰা, আশীৰ্বাদ কৰা, ভাল ভাল কাম যেনে জুবিন দা কৰি আছে আমাৰ। জুবিন দা সদায় মাতি মানুহ, আমি জুবিন দাৰ নিচিনা যদি ফ'ল' কৰিবলৈ হ'লে আমি তলৰ পৰা যাব লাগিব। আমি জিৰ'ৰ পৰা একদম জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব, সেইটো মেইন ডাঙৰ কথা। সেইটো সঁচা কথা। আৰু জুবিন দাই লণ্ডনৰ পৰা কেতিয়া আহে? জুবিন দা মোক কথা এষাৰ কৈছে, তই সলমান খানক চিনি পাওঁ? মই ক'লো হয় দাদা। তোক চিনি পাই নাই? মই ক'লো নাপায় দাদা। তোক চিনি পাবলৈ কাৰণে তই কাম কৰ। ভাল কথা কৈছে কিন্তু জুবিনটো কথা একচুৱেলি আপোনালোকে চিন্তা কৰি চাব যে এইটো জুবিন দাই কি কথা কৈছে, সঁচা কথা কৈছে। মই এনেই অকল জুবিন দাৰ লগত যে অকল মই চেল্ফি উঠি থাকিলেতো মোৰ নহ'ব। কৰ্মই তোমাক চিনাকি দিব লাগে। তুমি কি কৰিছা, তুমি কি কৰিছা? তোমাক যদি সুধিব তুমি কাৰ লগত থাকা, কি কৰা, তোমাৰ সেইটোৱে পৰিচয় তোমাৰ। এইটো সঁচা কথা, এইটো বহুত ভাল কথা কৈছে। আৰু জুবিন দা এটা বস্তু ভাল লাগে যে মানুহ সাহস দিয়ে। জুবিন দা যোনবিলাক কথা কয় মানে সেই সাহসতে আমি কাম কৰিব পাৰোঁ। জুবিন দাৰ কাৰণে মই নিজেও কিবা এটা কৰিব পাৰিছোঁ।
আজি দাদাৰ কাৰণে মোক দুটা মানুহ চিনি মই দাদাৰ কাৰণে মই চিনি পাওঁ দেই মোক চিনি পায় মানে সঁচা কথা তুমি মোক কমাৰ্চত লাগোতে এইটো কথা কৈছিলা যে মই জুবিনদাৰ কাৰণে আজি মই তোমাৰ লগত জুবিনদাৰ কাৰণে মোক চিনাকি বা মই জুবিনদাৰ কাৰণে তোমাৰ লগত চিনাকি। এইটো বস্তু লাগে কোনো চিনি নাপায় মই আজি কৰ্মৰ কাৰণে মোক চিনি পায় মই জুবিনদাৰ লগত আজি কৰ্ম কৰোঁ মোক মানে দুটা চিনি পায়। সেইটো বস্তু মনত ৰাখিব লাগে আজি জুবিনদাৰ কাৰণে আমি চিনাকি হৈছোঁ আৰু যদি আমি জুবিনদাৰকে পাহৰি কি যাওঁ কৰ্ম কৰিছা সেইটো ডাঙৰ কথা তুমি কৰ্ম কৰি যোৱা তোমাৰ ফল অতি সোনকালে দিব সেইটো সঁচা কথা টাইম লাগিব দুদিন 10 বছৰ হ'ব 12 বছৰ হ'ব দিব কিন্তু এই জুবিনদাৰ নামটো সদায় মনত ৰাখিব লাগে দাদা কৈছে না গছ মই বহুত ভাল পাওঁ গছজোপা তুমি যদি লগাইছা গছজোপা তুমি পানী চানী দিব লাগিব পানী নিদিলে গছ ৰোপণ নহ'ব তুমি তেনেকুৱা মানুহ এটা চলিব লাগিলে খাদ্য খাব লাগিব ঠিক তেনেকুৱা গছ পুলি এটা ল'লে যাব খাদ্য গছ পানী আৰু আমি একেই একেই আমি এটা বাচ্চা এটা যেনেকুৱা তাক সৰুৰ পৰা খুৱাবলৈ ডাঙৰ গছজোপা গছ দাদা বহুত ভাল পায় বহুত ভাল পায়। তুমি এই গছ যেতিয়া ভাল পাবা না তেতিয়া তোমাৰ সেই বস্তুবিলাক আগবাঢ়ি বাঢ়িব এইটো সঁচা কথা এইটো আমি সকলোৱে জানো বা আপোনালোকে সকলোৱে জানে যে জুবিনদাই গছ পুলিৰ কাৰণে বহুত আমাক অনুৰাগী বা অসমত বহুত গছ পুলি জুবিনদাই ৰুবলৈ সকলোকে কৈছে আমাৰ অনুৰাগীবিলাকে ৰুইছে ফেন ক্লাবৰ পৰা সকলো অনুৰাগী ৰুইছে ভাল লাগিছে আৰু অসমত বিশেষকৈ জুবিনদাৰ বাৰ্থডে বুলি যে গছ পুলিটো লগালো যে সেইটো নহয় সেইটো নহয় যে জুবিনদাৰ গছ পুলিটো গৈ পানীও দিব লাগিব তাৰতে ফলটো ওলাব পাৰিলে প্ৰত্যেক দিনে ৰুব লাগিব একদম মই সদায় নিজকে ভাবোঁ মোৰ সদায় হেপী বাৰ্থডে হয় মোৰ যেতিয়া মই ৰাতি শুওঁ মই যেতিয়া ৰাতিপুৱা উঠোঁ তেতিয়াই মোৰ হেপী বাৰ্থডে হয় জীৱনটো আমাৰ সদায় হেপী বাৰ্থডে হয় অকল আজি হেপী বাৰ্থডে বুলি নহয় সদায় হেপী বাৰ্থডে সঁচা কথা আমি দিনটো সদায় ভালকৈ চলি যাব লাগে সেইটোৱে আৰু জুবিনদাক কিবা এটা চেনেলত সুধিছিলে মই পাহৰি গ'লোঁ ইণ্টাৰভিউ এটা জুবিনদা আপোনাৰ আজি জন্মদিন আপোনাৰ কেনেকুৱা অনুভৱ কিবা এটা সেনেকুৱা সুধিছিলে মই পাহৰি গ'লোঁ এতিয়া জুবিনদা এটা কথা কৈছিলে যে জন্মদিন অহা মানে বয়স এটা কমি যোৱা মই এতিয়া 48 বছৰ আছিলোঁ এতিয়া 49 বছৰ সোমালোঁ 50 বছৰ সোমালোঁ আল্টিমেটলি মোৰ বয়সটো কমি গ'ল তো জন্মদিন চন্মদিন এইবিলাক একো নাই এদিন আহি থাকিব গৈ থাকিব কথাটো এইটো দিনৰ লগত সদায় হেপী বাৰ্থডে মই যেতিয়াই বিচনাৰ পৰা তেতিয়াই মই